গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ দিয়ক। এতিয়া ৰাতিপুৱা 8টা বাজিছে। আজি সোনকালে উঠিলোঁ। এনেও মই ইমান সময়তে উঠোঁ কাৰণ আজি এটা ফটোশ্বুট কৰিব মাতিছে মোক আৰু মই ফটোশ্বুট কৰি বহুত ভাল পাওঁ। সেইকাৰণে বহুত এক্সাইটেড হৈ আছোঁ, সেইকাৰণে উঠি গ'লোঁ। এতিয়া জল্দি গা ধুম, তাৰপিছত ফটোশ্বুটত যাম আৰু ফটোশ্বুটটোত কেনেকৈ ফটোশ্বুট কৰিম, কি ড্ৰেছ হ'ব, কি তো মই ইমান ভালকৈ গম নাপাওঁ। আপোনালোকক গোটেইখিনি দেখুৱাম, আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব আৰু শেষলৈকে। গাইজ, এতিয়া মই যাব ওলালোঁ ঘৰৰ পৰা। একদম গা চা ধুই একদম চুলি তুলি ধুই চিকচিকীয়া হৈ আহিছোঁ কাৰণ ফটোশ্বুট কৰা কথাটো ধুনীয়া দেখাব লাগিব, কথা আছে। এতিয়া মই যাওঁ। মা যাওঁ দাদা, গেলোঁ দেই। আহি পালোঁ য'ত মোৰ আজি ফটোশ্বুট হ'ব তাতে আহি পালোঁ। ইয়াতে ফটোশ্বুট হ'ব, বেলতলাত আছে স্নেপ কালেকশ্যন ষ্টুডিঅ'টো। আৰু যোনে মোক মেকআপ কৰিব আৰু কষ্টিউম মানে চব তাইৰে হয়, চব তাইৰে কালেকশ্যন হয়। এয়া লিপিকা, তাই খুব ধুনীয়া মেকআপ কৰে। আগতেও কৰিছোঁ মই তাইৰ পৰা, বহুত ধুনীয়া কৰে। আৰু আজি বেংগলী ব্ৰাইডেল কৰিবা ন? বেংগলী ব্ৰাইডেল কৰিব। কেনেকৈ কি হয় আপোনালোকক গোটেইখিনি দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আৰু ৰ'ব, আপোনালোকক মই ষ্টুডিঅ'টো দেখাই আছোঁ। ষ্টুডিঅ'টো এনেকুৱা চাওক। এয়া চাওক, ইমান ধুনীয়াকৈ লিপিকাই মোক শাৰী পিন্ধাই দি আছে, বেংগলী শাৰী। কি মজা লাগিছে। বাহিৰত কাম চলি আছে সেইকাৰণে অলপ হাল্লা হৈ আছে। বাকী আপোনালোকে চাওক শাৰীখন কেনেকুৱা লাগিছে। ড্ৰেছ হৈ গ'ল, চুলি হৈ গ'ল। তাৰপিছত এতিয়া লগাই আছে মোৰ আল্টা। আৰু আল্টা মানে আল্টা লগোৱা নাই কাৰণ আল্টাটো কাপোৰত লাগি যোৱা চান্স আছে ন লিপিকা, সেইকাৰণে এইটো কি লগাইছা? ফেব্ৰিক হয়, এইটো ফেব্ৰিক লগাই দিছে। ফেব্ৰিকটো হ'লে কাপোৰত নালাগে আৰু ধুনীয়াকৈ কালাৰটো ভাল লাগে ন? কালাৰ ডাৰ্ক হয়, ধুনীয়া লাগে। গাইজ, এয়া লিপিকাই মোক মেকআপ কৰি আছে ফাইনেলি। মই বান্দেৰি আছিলোঁ, আপোনালোকেতো দেখা পাইছিলে মোৰ লুকটো কেনেকুৱা। আৰু এইটোতো ফাইনেল লুক নহয় ন, আৰু আছে। গতিকে চাওক, এতিয়াই মোক কি এটা ধুনীয়া লাগি আছে ন। আৰু অলপ পিছত ইয়াতকৈও মজা লগা হ'ব। গতিকে চাই থাকিব আপোনালোকে। লিপিকা, কেনেকুৱা দেখা হ'ব আজি মোক? আজি নাজানো, বাট কৰি নিচিনা কৰাৰ চেষ্টা কৰিছোঁ। ধুনীয়াই দেখা হ'ব দিয়া, তুমি বহুত ধুনীয়াকৈ কৰি দি আছা। গাইজ, লাইট আনা নাই বোলে, এতিয়া টেনশ্যন। এয়া চাওক ফটোগ্ৰাফাৰৰ অৱস্থা, লাইট বিচাৰি আছে। পিছে লাইটটো হ'বনে নহয়? গোটেই অন্ধকাৰ হ'ব দেখোন। আৰু তোমাৰ নামটো কৈ দিয়া। মই কিয় ক'ম? গাইজ, এইটো মোৰ ফ্ৰেণ্ড, কিন্তু মই নামটো নাজানো। কি হাঁহ দেখোন। এনে কৈছোঁ দেই, এনে কৈছোঁ। এইটো মোৰ বহুত ভাল ফ্ৰেণ্ড আৰু বহুত ভালকৈ ফটো তোলে। মোক বহুত ফটো তুলি দিছে আগতে আৰু আজিও তুলিব। ইফালে আহা, ইফালে বেয়া হৈছে, ইফালে আহা। তাৰপিছত আৰু আজি ডেনিমে মোক ফটো তুলি দিব। আৰু কি ৰাহুলে বিজি হৈ আছে, কামত লগাই দিছে। আৰু এইটো বাবু, এইটো ৰাহুল, এইটো সৰু ৰাহুল। তাৰপিছত আজি ফটোশ্বুট একদম জুই চাই হ'ব, হিট হ'ব বোলে বিৰাট। আৰু এই হৈছে মোৰ গহনা, আৰু এই চাওক মোৰ খাৰু, এই শাৰী, এয়া হৈছে এইটো গলত।
দিয়া পদাৰ গাইজ ফটোশ্বুট কৰি বহুত ভাল লাগি আছে কাৰণ বেছি ভাল লাগি আছে কিয় মই পোষ্ট চোষ্ট নাজানো মই এইটো লিপিকাই দেখাই দি আছে আৰু ডেনিমে দেখাই দি আছে ৰাহুলে দেখাই দি আছে ৰাহুলে দেখাই দি আছে তাৰ পৰা চাওক মোক কি থৌকা দেখা হৈছে ন ৱাও হাই চকা 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 মে হাই চকা 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 হে তু গাইজ আমাৰ ভিতৰত ইনডোৰ শ্বুট হৈ গ'ল ন লিপিকা আৰু এতিয়া আমি অলপ বাহিৰত যাম বাহিৰত অলপ ফটো তুলিম ক'ত যাম ডেনিম আমি ক'ত যাম ক'ত শুনাই নাই সোমনাথ যাম আমি এতিয়া সোমনাথ মন্দিৰত যাম ন বৰাগাঁও তাতে বঢ়িয়া একদম হিট হ'ব জুই চাই হ'ব বেলেগ লোক আহিব খাই থাকিব আৰু ভাইটি আছে পিছফালে আহিবলৈ কৈছে এতিয়া আহি পালোঁ আমি সোমনাথ মন্দিৰ মোৰ তামাম মাথা চাথা বিষ হৈ গৈছে কাৰণ দেখা পাইছেনে কিমান ভাৰী বস্তু পিন্ধি আছোঁ একদম পুৰা মাথাৰ বিষ হৈ গৈছে আৰু কাণফুলি চানফুলি খুলি পৰি গৈছে এতিয়া আৰু লগাই আছোঁ ইয়াতে আমি সোমনাথ মন্দিৰত অলপ ফটোশ্বুট কৰিম তাৰপিছত গুচি যাম আৰু এইটো আনিব পাৰিলো ভিডিঅ'টো কৰি আছে ৰাহুলে আৰু ইপিনে লিপিকা ৰখি আছে দেখাই দিয়া লিপিকা আৰু ডেনিমে ইপিনে ফটো তুলি আছে পুৰা একদম চকাচক এনেকৈ ফটো তুলি মই এনেকৈ পেলাই দিম দেখিছে আৰু মই কেতিয়া পেলাই দিম কবা ফাইনেলি আমাৰ ফটোশ্বুটটো চেজ হৈ গ'ল আৰু লিপিকাই মোক খুব ধুনীয়াকৈ এটা লুক দিছে আজি বেংগলী ব্ৰাইডেল বহুত ভাল লাগিছে আৰু তাই বহুত ধুনীয়াকৈ কৰি দিছে আৰু আপোনালোকৰো কেনেকুৱা লাগিলে জনাব লুকটো কেনেকুৱা হৈছে মেকআপটো ন লিপিকা আৰু লিপিকাৰ ফোন নম্বৰ দি দিম বাৰু মই আপোনালোকেও যদি লিপিকাৰ পৰা মেকআপ কৰিব বিচাৰে তেতিয়াহ'লে তাইক আপুনি ফোন কৰিব পাৰিব আপোনালোকে আৰু ইপিনে এইফালে আহা ডেনিমে ফটো তুলিছে মোক আৰু সিও খুব ধুনীয়াকৈ ফটো তোলে আগতেও তুলিছে আৰু আজিও তুলিছে আৰু আপোনালোকেও যদি তাৰ পৰা ফটো তুলিব বিচাৰে তাকো আপোনালোকে ফোন কৰিব পাৰিব ফোন নম্বৰ মই দি দিম চবৰে ফোন নম্বৰ দি দিম আৰু ৰাহুল আছে ইপিনে ৰাহুলেও খুব ধুনীয়া ফটো তোলে আৰু ৰাহুলকো আপোনালোকে বিচাৰিলে পাব আৰু আমাৰ লগত টিকলা আছে টিকলা ৰাহুল আৰু সিও শিকি আছে সিও ডাঙৰ হ'লে গৈ একদম জুই চাই ফটোগ্ৰাফাৰ হ'ব আৰু আজি আমাৰ ফটোশ্বুটটো ইমানতে সামৰণি মাৰিলোঁ শেষ ফটোশ্বুট এতিয়া ঠাণ্ডা পৰিছে আন্ধাৰো হৈ আছে গতিকে আমি ঘৰত যাওঁ বাই আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব